নমস্কাৰ, মই পুবালি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মোৰ ড্ৰেছ দেখি আপোনালোকে হয়তো গম পাইছে চাগে ক'ৰবালৈ ওলাইছোঁ। হয়, ঠিকেই ভাবিছে, মই আজি ওলাইছোঁ। আমাৰ ভাগিনজনীৰ বাৰ্থডে আছে আজি। আমাৰ বাবে এটা বিশেষ স্পেচিয়েল দিন আৰু এই স্পেচিয়েল দিনটো আপোনালোকৰ লগত উপভোগ কৰোঁ। সেইবাবে ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু তাত গৈ কি কৰিম সকলোবিলাক দেখুৱাই থাকিম। তেন্তে ব'ল ভিডিঅ'টো আৰম্ভ কৰোঁ। লাগি যোৱা কৈছো koloi চাই উলাতে খুমাতে জিয়ে লপাই এনেও ধুনীয়া ছোৱালী মই অকণ ধুনীয়া হ'ব মন যায় সজাই পৰাই ৰাখোৱালে। এইটো দিছে আমাৰ ডাঙৰ মামীয়েকে আৰু তাই নিজ হাতেৰে বনাইছে। চাওকচোন ইমান ধুনীয়া লাগিছে। আজি স্পেচিয়েলটোৰ দিনটোৰ বাবে তাই গিফ্ট কৰিছে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তাই ভালকৈ ডেক'ৰেশ্যন কৰি এইটোৱে নাই এতিয়ালৈকে কৰি আছে এজনী। চাওঁ আকৌ কেনেকুৱা লাগিছে আজি ভাগিনৰ বাৰ্থডে, কিন্তু তুমি যাবলৈ পোৱা নাই। বেয়া লাগিছে মানে চাই বুলি কোৱা। পেকিং কৰিছে এতিয়া আৰু ইয়াত লুকাই গ'ল আৰু শেষত গৈ আপোনালোকে চাব, গৈ দেখাই থাকিম কি হয়। তাই কেক অৰ্ডাৰো লয়। আপোনালোকে যদি কেক লাগে যোগাযোগ কৰিব। ৰেডি হৈ গ'লোঁ বাৰ্থডে খাবলৈ আৰু এয়া হৈছে বাইদেউ। যাবলৈ পোৱা নাই কিন্তু তাইৰ ফালৰ পৰা এইটো গিফ্ট দিছে। কৈ দিয়া আকৌ কিবা এটা। হেপী বাৰ্থডে ফেঞ্চি, তোমালৈ এইটো এটা কেক দি পঠিয়াইছোঁ দেই। ফাইনেলি আমি বাৰ্থডে ঘৰ আহি পাই গ'লোঁ আৰু তাই এনেদৰে নিজেই ডেক'ৰেশ্যন কৰিছে আৰু বেলুনবিলাক ফুলাইছে আৰু কাৰ্ড লগাই দিছে হেপী বাৰ্থডে। আৰু এনেকৈ তাই ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। বিশেষ মানুহ তেনেকৈ মতা নাই, লগৰ ছোৱালী আৰু ওচৰৰ মানুহকেইঘৰমান মাতিছে এনেকৈ আৰু। কেক লগাই দিব বুলি কৈছে। হেপী বাৰ্থডে কৈ দিয়া বাই। ইয়া ব্ৰইলাৰ মাংস হয়। হা সাজখিনি ক'ত আছে সেইখিনি দেখাম গৈ। ইয়া ভাতটো নেদেখুৱালেও হ'ব। হা এইখিনি কি হয়? এইখিনি বুট দালি, তাৰপাছত এয়া আছে হাঁহ মাংস আৰু পচলা উলিয়াই বনাইছে। আৰু একেবাৰে স্পেচিয়েল এইটো সাজ ৰহি, ডাইৰেক্ট ৰহিটো। মাছ বনাই আছো।
মোলৈ চাই হাঁহি দিয়া আকৌ ক'ত ছোৱালী এজনী ইমান আৰামত বহি আছে ক'ত ছোৱালী হয় ভণ্টিক উঠাই দিম দে ভণ্টি সৰু ভণ্টি আৰু কালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ বহুত দেৰি হৈ গ'ল ভাত পানী খাই বৈ উঠোঁতে ভাগৰ লাগিলে শুই দিলোঁ আৰু ভিডিঅ' কৰা নহ'ল আৰু আজি নেক্সট ডে হৈছে আৰু নেক্সট ডে এতিয়া আহি ঘৰ পালোহি আৰু ঘৰলৈ অহা সেইটো সময়ো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ বৰষুণ দি আছিলে খৰধৰকৈ আহি দিলোঁ আৰু এতিয়া দেখুৱাম মই আপোনালোকক মই কৰা কিছুমান হাতৰ কাম আৰু সেইবিলাক কি আছেনো চাওকচোন বোলক ভাত পানী বনোৱাৰ পাছত যেতিয়া আজৰি হৈ থাকোঁ তেতিয়া মই এনেই কেঁচি চেঁচিলে কিবা কিবি কাটি থাকোঁ বটলবিলাকত পেইণ্টিং কৰোঁ আহকচোন চাওঁ সেই ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাব যদি ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে জলদি ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে মই পূবালী আকৌ আহিম আপোনালোকৰ কাষলৈ আৰু তেনেহ'লে আজিলৈ বাই বাই